নমস্কাৰ এই মুহূৰ্তৰ চাৰিটা গুৰুত্বপূৰ্ণ খবৰ অনিৰ্দিষ্ট কাললৈ বন্ধ হৈ পৰিব অলা উবেৰ আৰু ৰেপিডৰ সেৱা অনলাইন বুক কৰি আপুনি 2 চকা 3 চকা আৰু 4 চকা যাত্ৰাৰ বাবে আৰু নাপাব কোনো ধৰণৰ গাড়ী ৰাজপথ হৈ পৰিব খালী আৰু এই বিশেষ সিদ্ধান্ত অনলাইন কেব চালক সন্থাই গ্ৰহণ কৰিছে অনিৰ্দিষ্ট কাললৈ গুৱাহাটীৰ ৰাজপথ অচল কৰাৰ হুংকাৰ দিছে প্ৰতিবাদকাৰী দলটোৱে বন্ধুসকল চাওক এই মুহূৰ্তৰ সবিশেষ খবৰ সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিব অলা উবেৰ আৰু ৰেপিড সেৱা 1 ছেপ্টেম্বৰৰ পৰা খালী হৈ পৰিব ৰাজপথ 2 চকীয়া 3 চকীয়া আৰু 4 চকীয়া একো বাহনেই নাপাব আৰু যাত্ৰীয়ে অনিৰ্দিষ্ট কাললৈ বন্ধ হৈ পৰিব অনলাইন ৰেপিড আৰু কেব সেৱা দাবী পূৰণৰ বাবে 31 আগষ্ট সময় বান্ধি দিছিল প্ৰতিবাদকাৰী চালক সন্থাই প্ৰতি কিলোমিটাৰ বিনিময়ত ভাড়াৰ নিৰিখ বৃদ্ধি কৰাৰ দাবী কৰিছিল ৱেটিং চাৰ্জ প্ৰতি মিনিটত 2 টকালৈ বৃদ্ধি কৰাৰ দাবী কৰিছিল কেঞ্চেলেশ্যন চাৰ্জ নিম্নতম 50 টকাৰ পৰা 80 টকালৈ দাবী কৰিছিল চালক সন্থাই ঐক্যবদ্ধ হৈ অনলাইন সেৱা চালকৰ বৃহৎ এই সিদ্ধান্ত 1 ছেপ্টেম্বৰৰ পৰা খালী হৈ পৰিব ৰাজপথ সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিব অলা উবেৰ আৰু ৰেপিড সেৱা এই মুহূৰ্তৰ আনটো ডাঙৰ খবৰ এক ভয়ংকৰ অঘটন ৰানৱেত অৱতৰণৰ সময়তে হঠাৎ ফুটি যায় বিমানৰ চকা আৰু ভয়ংকৰ পৰিস্থিতি সৃষ্টি হোৱা দেখা যায় যাত্ৰীসকলৰ মাজত হাহাকাৰ পৰিস্থিতি বিৰাজ কৰা দেখা গৈছে বন্ধুসকল পুনৰ ভয়ংকৰ দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিলে যাত্ৰীবাহী বিমান এখন ৰানৱেতে অৱতৰণৰ সময়তে ব্লাষ্ট হৈ পৰে বিমানখনৰ চকা প্ৰথমপি ৰক্ষা বিমানত থকা 37 জনকৈ যাত্ৰী আৰু 4 ক্ৰু মেম্বাৰ এলায়েন্স এয়াৰৰ বিমানত এই অঘটন ঘটে বিলাসপুৰ বিমানবন্দৰত সংঘটিত হয় এই ভয়ানক ঘটনা পুনৰ ভয়ংকৰ দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিলে যাত্ৰীবাহী বিমান ৰানৱেতে অৱতৰণৰ সময়তে ব্লাষ্ট হৈ পৰে বিমানখনৰ চকা এই মুহূৰ্তৰ আৰু এটা বিশেষ খবৰ শৃংখল চলিহাৰ বিৰুদ্ধে গজৰি উঠিল মুছলিম ছাত্ৰ সন্থাই শৃংখল চলিহাই কৰা মন্তব্যৰ বিপৰীতে গজৰি উঠিল মুছলিম ছাত্ৰ সন্থা মুছলমানক লৈ কৰা মন্তব্য খৰ্গস্থ হৈছে ছাত্ৰ সংগঠন শৃংখল চলিহাই মুছলমানক গৌৰপিটনি দিলে মুছলমান লোকেও দিব গৌৰপিটনি অসমত থকা বাংলাদেশীৰ হিচাপ দিয়ক শৃংখল চলিহাই কিমান বাংলাদেশী অসমৰ পৰা খেদিছে মোছাৰ সাধাৰণ সম্পাদক ৰফিকুল ইছলামৰ সকিয়নি শৃংখল চলিহাৰ বিৰুদ্ধে গজৰি উঠিল মুছলিম ছাত্ৰ সন্থা এই মুহূৰ্তৰ আৰু এটা বিশেষ খবৰ ৰাখী বন্ধনৰ দিনাই জাহিদ খণ্ডকাৰৰ জঘন্য ঘটনা অপকৰ্ম কৰি বিষ খুৱাই প্ৰাণ কঢ়িয়াই নিলে নাবালিকা এজনীৰ ৰাখী বন্ধৰ দিনত বজালিৰ কাটলগাঁৱত জঘন্য কাণ্ড নাবালিকাক অপকৰ্ম কৰি বিষ খুৱাই প্ৰাণ নাক জাহিদ খণ্ডকাৰৰ একে গাঁৱৰে এগৰাকী নাবালিকাৰে আছিল জাহিদৰ প্ৰেমৰ সম্পৰ্ক পৰিয়ালে বাধা দিয়াৰ পাছতে দীৰ্ঘদিনে পৰিয়ালক দিছিল ভাবুকি নাবালিকাৰ ফটো ভিডিঅ'ৰে ব্লেকমেইল কৰি আহিছিল জাহিদে পুৱাই এটা পৰিত্যক্ত ঘৰত অপকৰ্ম নাবালিকাগৰাকীৰ সৈতে নাবালিকাগৰাকীক জোৰ কৰি জাহিদে খুৱাই দিছে জাহিদৰ কবলৰ পৰা কোনোমতে পলাই হাৰে নাবালিকাগৰাকী ঘৰলৈ আহিয়ে গুৰুতৰভাৱে অসুস্থ হৈ পৰে 16 বছৰীয়া কিশোৰীগৰাকী বৰপেটা মেডিকেল কলেজ হাস্পাতালত মৃত ঘোষণা কৰে নাবালিকাগৰাকীক ভৱানীপুৰ আৰক্ষীয়ে জোৰদাৰ গতিৰে চলাইছে ঘটনাৰ তদন্ত ৰাখী বন্ধৰ দিনটোত বজালিৰ কাটলগাঁৱত এক জঘন্য কাণ্ড নাবালিকাক অপকৰ্ম কৰি বিষ খুৱাই প্ৰাণ নাশ কৰে জাহিদ খণ্ডকা নাম এজনে